আপুনি জানেনে যে আপোনাক এডাল সাপ তেতিয়ালৈকে নাকামুৰে যেতিয়ালৈকে আপুনি তাক একো অসুবিধা নকৰে। আৰু ৰাস্তাৰ ৰং সদায় ক'লা ৰং কিয় হয়? আজি এইটো ভিডিঅ'ত মই এনেকুৱা কিছুমান তথ্যৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ, তো বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। নাম্বাৰ 9, 1996ত এজন ভাৰতীয় নাগৰিকে 72 ঘণ্টা বিষাক্ত সাপৰ লগত সময় কটাইছিলে এটা ৰুমৰ ভিতৰত, আৰু তেখেতে 72 ঘণ্টা তাৰ ভিতৰত থকাৰ পিছতো এডাল সাপে তাক কামোৰা নাছিলে। আপুনি স্ক্ৰীনত এইখন ফটোত দেখিব পাৰিব, আৰু তেখেতে ৰুমটোৰ ভিতৰত বহি থাকোঁতে সাপবিলাক তেওঁৰ গাতো উঠিছিল আৰু গোটেই দেহত তেওঁৰ অকল সাপে আছিল, তথাপিও তেওঁক সাপে কামোৰা নাছিলে। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে আপুনি যেতিয়ালৈকে সাপ এডালক একো অসুবিধা নকৰে তেতিয়ালৈকে আপোনাক সাপে একো নষ্ট নকৰে। নাম্বাৰ 8, আপুনি চাগে জাপানৰ ট্ৰেইন আৰু বুলেট ট্ৰেইনৰ বিষয়ে বহুত কথা শুনিছে, যে তাত ট্ৰেইন বহুত ফাষ্ট আৰু বহুত অত্যাধুনিক টেকন'লজি। কিন্তু আপুনি এটা কথা জানেনে, জাপানত ট্ৰেইন এবাৰ হাইষ্ট কিমান টাইম ডিলে হৈ ষ্টেচনত উপস্থিত হৈছিলে? ইণ্ডিয়াততো 2-3 ঘণ্টা এভাৰেজ দেৰি হোৱাটো স্বাভাৱিক কথা, আৰু মেক্সিমাম 12 পৰা 14 ঘণ্টালৈকে ডিলে হৈ যোৱাটো ৰেকৰ্ড আছে। কিন্তু জাপানত এভাৰেজ ডিলে হোৱা টাইমটো হৈছে 18 ছেকেণ্ড। ইয়াৰ পৰা গম পোৱা যায় যে কিমান ডেভেলপ টেকন'লজি হ'ব পাৰে। নাম্বাৰ 7, শ্বেক্সপিয়াৰে এবাৰ কৈছিলে যে মোৰ লগত এজন জোতা নাছিলে, তাৰ কাৰণে মই নিজকে বহুত দুখী বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মই এজন ভৰি নোহোৱা মানুহক দেখিছিলোঁ তেতিয়া মোৰ সেইটো দুখ নোহোৱা হৈ গৈছিল। কাৰণ যদি আপোনাৰ কণ্ডিশ্যন নৰ্মেল আছে তেনেহ'লে এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ, কাৰণ যিবিলাক মানুহৰ দেহৰ কিবা এটা অংগ নাই তেওঁৰ তুলনাত আপোনাৰ বহুত কিছু আছে। চ' কেতিয়াও তেনেকৈ ভাবিব নালাগে। নাম্বাৰ 6, কল আপোনালোকে সকলোৱেতো চিনিয়ে পায়, কিন্তু আপুনি জানেনে যে কল মগজুৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ফলৰ ভিতৰত এটা ধৰা হয়, কাৰণ কলে আপোনাৰ মগজুৰ কেমিকেলবিলাকক বেঞ্চ কৰি ৰাখে। যদি কেতিয়াবা আপোনাৰ কোনো কাৰণ নোহোৱাকৈ এনে খং উঠি থাকে অথবা একো কাৰণ নোহোৱাকৈ আপোনাৰ মুড অফ হৈ থাকে, তেনেহ'লে সেইটো ইনবেলেঞ্চ কেমিকেলৰ ফলত হয়, আৰু সেইটো কলে 5 মিনিটৰ ভিতৰতে ঠিক কৰি দিব পাৰে। নাম্বাৰ 5, ইটালী যিখন চহৰ আছে সেইখন যদি আপুনি ড্ৰোন অথবা হেলিকপ্টাৰেৰে ওপৰৰ পৰা ৰাতি চোৱা যায় তেনেহ'লে এনেকুৱা এটা নাজাৰা দেখিবলৈ পোৱা যাব যেন দুখন পৰ্বতৰ মাজেৰে নদী বৈ গৈ আছে। নাম্বাৰ 4, ইণ্ডিয়ান অচিয়ান অৰ্থাৎ ভাৰত মহাসাগৰৰ মাজত এটা ৱাটাৰফল আছে, যিটো ৱাটাৰফল নৰ্মেল ৱাটাৰফলবিলাকৰ দৰে পাহাৰ পৰ্বতৰ ওপৰৰ পৰা পানী বৈ নাহে। ইয়াত সাগৰৰ মাজতে এনেকুৱাকৈ ৱাটাৰফলটো বৈ গৈ আছে, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব। নাম্বাৰ 3, আপোনালোকে চাগে জানে যে আৰ্থ অৰ্থাৎ পৃথিৱী সূৰ্যৰ পৰা এনেকুৱা এটা ডিষ্টেঞ্চত আছে য'ত না বহুত বেছি ঠাণ্ডা না বহুত বেছি গৰম, আৰু এইটোক গল্ডিলক্স জ'ন বুলি কোৱা হয়। কিন্তু মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহত টেম্পাৰেচাৰ এক্সট্ৰিম লেভেললৈকে গুচি যায়, য'ত দিনত 430 ডিগ্ৰী চেলচিয়াছলৈকে গুচি যায়, আৰু আমাৰ পৃথিৱীত যদি 50 ডিগ্ৰীও টেম্পাৰেচাৰ হৈ যায় তেনেহ'লে মানুহৰ অৱস্থা নাইকিয়া হৈ যায়। চ' ভাবকচোন 430 ডিগ্ৰী টেম্পাৰেচাৰ কিমান বেছি হ'ব পাৰে, আৰু তাত ৰাতিফালে টেম্পাৰেচাৰ ইমানেই বেছিলৈ যে নামি যায় -130 ডিগ্ৰীলৈকে গুচি যায়। নাম্বাৰ 2, আপোনালোকেতো প্লাষ্টিক কিমান ডেঞ্জাৰ মেটেৰিয়েল হ'ব পাৰে সেইটোৰ বিষয়ে নিশ্চয় ভালকৈ জানে, কাৰণ প্লাষ্টিক কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায়। আপুনি যেতিয়া স্ক্ৰীনত দেখি আছে এইটো 1976 চনত বনোৱা কাপ আছিলে, আৰু এইটো এজন মানুহে সাগৰৰ পাৰত পাইছিলে। আপুনি দেখি গমেই পাইছে যে ইমান বছৰ পুৰণা হোৱাৰ পিছতো ইয়াৰ একো পৰিৱৰ্তনেই হোৱা নাই। এইটো দেখি গম পোৱা যায় যে প্লাষ্টিক কিমান ভয়ংকৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকলৈও মই এটা অনুৰোধ কৰি কৈছোঁ যে যিমানে পাৰে প্লাষ্টিক কমকৈ ইউজ কৰক। নাম্বাৰ 1, ৰাস্তা সদায় ক'লা ৰঙৰ কিয় হয়? আপুনি জানেনে? বগা, হালধীয়া, নীলাওটো হ'ব পাৰিলেহেঁতেন, কিন্তু কিয় নহয়? আপুনি চাগে এইটো কথা নাজানে, কিন্তু আপোনালোকে ৰাস্তা বনাই থাকোঁতে এইটো মেচিন জৰুৰ দেখিছে। এইটো মেচিনত ব্যৱহাৰ কৰা মেটেৰিয়েলটোৰ নাম হৈছে এছফাল্ট, আৰু সেইটো মেটেৰিয়েল ক'লা ৰঙৰে হয়। আৰু সেইটো মেটেৰিয়েলেৰে বনোৱা কাৰণটো হৈছে যে এইটো মেটেৰিয়েল এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয়, আৰু ৰাস্তাবিলাক 10-15 বছৰ পিছত যেতিয়া নষ্ট হৈ যায় সেইটো মেটেৰিয়েল নতুনকৈ গলাই কেনে আকৌ ব্যৱহাৰ কৰিব পৰা হয়। সেইকাৰণে ৰাস্তাবিলাকত এছফাল্ট মেটেৰিয়েল ইউজ কৰা হয়, আৰু সেইকাৰণে ৰাস্তাবোৰৰ ৰং অকল ক'লা ৰঙৰে হয়। চ' বন্ধুসকল, আজিলৈ ইয়াতে, পিছত আকৌ নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পাম। থেংকছ ফৰ ৱাটছিং। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।